তো গাইজ এইটো আমাৰ মুনু কি খাইছ ৰে তাই কি হয় এইটো কোনটো হয় দেখাই যা কোনটো হয় দেখাই যা ঘূৰা চিধা কৰ কিমানটো খালি চাওঁ অ' তই ইমানটো খাই দিলি হা আৰু পানীটোও খালি কেনেকৈ আছিলে মাম খালি নাই হা খালি কি লগত হা তই কি চামোচা লগত মাম খালি কি চাটনি কি চাটনি বনাই মই চাটনি নাই বনাই তো বল তো গাইজ আমাৰ এই মুনু এতিয়া নাৰিকল এটা খালে গোটা নাৰিকল চালে নহয় ইমান ডাঙৰটো কেনেকৈ আছিলে মুনু হেৰি নাৰিকলটো হা বাতিটো চাইড কৰি পিনে কওঁ খালী হৈ গ'ল বাতিটো মানে চব খাই দিবি যিমান আছিলে চব খাই দিবি বাতিটো খাবি খাই যা শেষ তই গা ধুলি নাই গা ধুলি হা গৰম পানীত নে ঠাণ্ডা পানীত গৰম পানীত তই গা ধুলি ইমান গৰমত গৰম পানীত গা ধুলি কেলে ঠাণ্ডা পানীত ধুব লাগে তেনেহ'লে ঠাণ্ডা পানীত কেনে নুধুবি হা গাইজ এইটো আমাৰ সৰু এটা ঘৰ হয় ঠিক আছে এইটো হয় ডংকি Thank you guys. Bye. আৰু এটা দিছে ফ্লাইং কিছ এটা দিছে এনেকৈ কেনেকৈ দিয়ে